জয় হরি প্রিয়ে জয় হরি গোপাল গোবিন্দরা। শিৱসাগৰৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান কৃষ্টি বিকাশ মঞ্চ। এই কোভিড মহামাৰীৰ সময়ছোৱাত লোকশিল্পীসকলৰ নিজা বাসগৃহলৈ গৈ এশাৰী মাত দিয়াৰ এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে অনুষ্ঠানটোৱে। এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি কৰ্মকৰ্তাসকল উপস্থিত হৈ গৈ লোকসংস্কৃতিৰ সাধক দিহা নামৰ শিল্পী কমলা গগৈ বাসগৃহত কৃষ্ণ কৈছিলে অনুষ্ঠানটিৰ হৈ শিল্পীগৰাকীক আদৰণি জনোৱাৰ লগতে কুশল বাৰ্তা বিনিময় কৰে কৃষ্টি বিকাশ মঞ্চৰ উপদেষ্টা হেমন্ত গগৈ, সভাপতি তৰুণ চন্দ্ৰ নাথ, সম্পাদক যোগেন গগৈ আৰু সহকাৰী সম্পাদক কনক নেওগে। নমস্কাৰ। শিৱসাগৰ কৃষ্টি বিকাশ মঞ্চৰ সন্মানীয় উপদেষ্টা মহোদয়, সভাপতি মহোদয়, সম্পাদক মহোদয়, সৰ্বপ্ৰথমে আপোনাসকললৈ আমাৰ শ্ৰদ্ধা আৰু সেৱা আমি নিবেদন কৰিছোঁ। আৰু আপোনাসকলে এই মহামাৰী কালত শাৰীৰিক, মানসিক, আৰ্থিকভাৱে মৃতপ্ৰায় হৈ যোৱা আমাৰ দৰে ব্যক্তি এজনক গৃহত আহি যি আপোনাসকলে মাত লগালেহি, এয়া সঁচাকৈ আমাৰ কাৰণে জীয়াই থকাৰ প্ৰেৰণা। আমি জীৱনত বহুত আজি সাহস পাইছোঁ, কাৰণ আমি আপোনাসকলৰ মৰম চেনেহতে আমি জীৱিকা বা জীৱন নিৰ্বাহ কৰি আহিছোঁ। গতিকে আপোনাসকলৰ এই বিপদ সংকটত আমাক দিয়া মাতৰ বাবে আমি পুনৰ আপোনাসকললৈ ওলগ জনাইছোঁ আৰু আপোনাসকলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এই আপাহতে আপোনাসকলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মহামান্য অসম চৰকাৰ, গতিকে তেখেতসকলক আমি আহ্বান জনাইছোঁ। কাৰণ সাম্প্ৰতিক সময়ত অতিমাৰী কালত বিশেষকৈ অসমৰ কেইটামান বিভাগৰ ব্যক্তিসকল একেবাৰে মৃতপ্ৰায় হৈ পৰিলে। বিশেষকৈ আমি সাংস্কৃতিক দিশত জড়িত, বিভিন্ন ক্ষেত্ৰৰ পৰা জড়িত ব্যক্তিসকল, আজি কোনোবা ব্যক্তিগত পৰিবহণ বিভাগৰ ড্ৰাইভাৰ, হেণ্ডিলমেন, মালিক স্বত্বাধিকাৰীসকল, কোনোবা বিয়াই সভাহে ৰভা পৰলা দি জীৱন নিৰ্বাহ কৰাসকল, আজি বিয়াই সভাহে ৰন্ধন প্ৰক্ৰিয়া, ৰান্ধনিক বৃত্তি হিচাপে লৈ জীৱন নিৰ্বাহ কৰা, এনেকৈ বিভিন্ন ধৰণৰ বিভাগৰ ব্যক্তিসকল আজি আধা মৰা হ'লে। বিগত বৰ্ষত আংশিক লকডাউন নাছিল, সম্পূৰ্ণ লকডাউন নাছিল। সম্পূৰ্ণ লকডাউনত কিছু মানুহে, ব্যক্তি বিশেষে বা দুই এক অনুষ্ঠানেও আমাৰ দৰে ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু এইবাৰ গ্ৰাম্যাঞ্চলত যিটো প্ৰভাৱ পৰিলে বা এইবাৰ মানুহখিনি এনেকুৱা এটা আৰ্থিক সংকটত ভুগিলে, কোনেও কাক সহায় কৰিব পৰা অৱস্থাত নাই। আৰু বহুত আমি আপোন মানুহক, বহুত আমি সম্বন্ধীয় মানুহক এইবাৰ হেৰুৱালোঁ। গতিকে আংশিক লকডাউন যিটো চৰকাৰে দিলে, এই আংশিক লকডাউনত কিন্তু আমাৰ ব্যক্তিগত হিচাপে একো উপকাৰ নহ'ল। গতিকে আমি দুই মহৰ যুঁজত বিৰিণাৰ মৰণৰ নিচিনা হ'ল। চৰকাৰে ৰাইজক কৈছে যে আপোনাসকলে ক'ভিড প্ৰট'কল মান্যতা প্ৰদান কৰক আৰু ক'ভিডক বিদায় দিয়ক। কিন্তু আমাৰ বহু ক্ষেত্ৰত আমি দেখিছোঁ ক'ভিড প্ৰট'কলক মান্যতা প্ৰদান কৰা নাই। তেওঁলোক বাচি গৈছে যেনে তেনে, কিন্তু তেওঁলোকে ক'ভিড প্ৰট'কলক মান্যতা প্ৰদান নকৰাৰ কাৰণে যিটো ক'ভিডৰ যিটো লকডাউন পিৰিয়ডটো বাঢ়ি গ'ল, তাৰ কাৰণে আমি বন্দী হৈ গ'লোঁ। কাৰণ লোকে যুদ্ধ কৰিছে, মৰিছোঁহি এতিয়া আমি। কাৰণ কেলৈ আপোনালোক সকলোৱে জানে, কাৰণ এতিয়া আমি যিবিলাক অনুষ্ঠান কৰি জীৱন নিৰ্বাহ কৰোঁ, সেই অনুষ্ঠানবিলাক ইতিমধ্যে বন্ধ হৈ পৰিলে। এতিয়া আমি যিমানেই মান্যতা প্ৰদান নকৰোঁ ক'ভিড প্ৰট'কলক, আমি সিমানে কিন্তু আমাৰ দৰে বিভাগৰ মানুহবিলাক আমি মৃত্যুমুখী যাত্ৰাহে আমি অৱস্থা আমাৰ হৈছে। সেইকাৰণে সকলোকে শ্ৰদ্ধা জনাইছোঁ। সকলোৱে ক'ভিডক মান্যতা প্ৰদান কৰক। ৰজাঘৰ প্ৰজাঘৰ যিসকলে ক'ভিডক আজি উপলুঙা কৰিছে, গতিকে মহামাৰীৰ লগত কোনেও খেলা কৰিব নাপায়। খেল আচলতে জুইৰ লগত নহয়, কোনেও নকৰিব। ৰজাঘৰে প্ৰজাঘৰে সকলোৱে মান্যতা প্ৰদান কৰিব। আৰু দ্বিতীয়তে অসমৰ মহামান্য মুখ্যমন্ত্ৰী মহোদয়, প্ৰথমজন ডক্টৰেট মুখ্যমন্ত্ৰী, তেখেত অত্যন্ত কৰ্মপটু। আমি দেখিছোঁ ইমান তৎকালে সম্পাদন হোৱাকৈ কৰ্মবিলাক তেখেতে কৰিছে আৰু তেখেতৰ ওপৰত আমাৰ আস্থা আছে আৰু আস্থা আছে তেখেতৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ ওপৰত। গতিকে আমি তেখেতক আহ্বান জনাম যে তেখেতে এনে কৰ্ম কৰক যাতে আমাৰ দৰে ব্যক্তিসকলৰ বাবে এখন আঁচনি প্ৰস্তুত কৰক। আমি অন্যও য'তে সুবিধা পাইছোঁ কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত এটা আস্থা আছে, তেখেতে এটা দায়িত্ব দিয়ক জিলা উপায়ুক্ত পৰ্যায়ৰ বিষয়াক
কাৰণ মহামান্য IAS বিষয়াসকল আছে, IPS বিষয়াসকল আছে, ACS APS বিষয়াসকল আছে। এই বিষয়াসকলক যদি কৰ্মবিলাক কৰিবলৈ দিয়ে, কৰ্মবিলাক তেতিয়া খুব সুন্দৰভাৱে হয় তাৰমানে, কাৰণ এইসকল বহুত চোকা মানুহ, মেধাৱী মানুহ। এই মানুহবিলাকে তাৰমানে কামবিলাক ন্যায়ী ৰূপে কৰিব বুলি আমাৰ বিশ্বাস আছে। আজি তেখেতলোকে এটা মূল্যায়ন এটা কৰক যে এজন ব্যক্তিয়ে ইমানটো মূল্যৰ যদি জনসমৰ্থন বা জনতাৰ বাবে যদি কাম কৰি আহিছে, তেওঁক চৰকাৰৰ আওতালৈ আনক। ব্যক্তিগত হিচাপে ময়ে যদি চৰকাৰী সমাজৰ বাবে যদি মোৰ জীৱনত অৱদান আছে, তেতিয়াহ'লে মোক চৰকাৰে অতিমাৰীকালত সাহাৰ্য দিয়ক। যদি মই পেঞ্চন পোৱাৰ যোগ্য, তেতিয়াহ'লে মোক পেঞ্চন দিয়ক। মোৰ নিচিনা হাজাৰজন আছে, কিন্তু তাক মহামান্য IPS IAS বিষয়াসকলে তন্নতন্নকৈ পৰীক্ষা কৰক। মোৰ ঘৰত জীৱিকাৰ উপাৰ্জনটো ক'ৰ পৰা আহিছে? মোৰ যদি পৰিবাৰ যদি চৰকাৰী বেতনপ্ৰাপ্ত যদি কৰ্মচাৰী, তেতিয়াহ'লে মোক সেই অৱস্থাৰ পৰা বঞ্চিত কৰক, বা মই নিজে হ'লেও বিচাৰি যাব নালাগে। মোৰ যদি ব্যৱসায় প্ৰতিষ্ঠান আছে, মই যদি স্বাৱলম্বী ব্যক্তি, চৰকাৰী সাহাৰ্যলৈ মই আশা কৰিব নাপায়, কাৰণ সংস্কৃতি কৰাটো মোৰ নৈতিক দায়িত্ব। সামাজিকভাৱে মই কিবা এটা কৰিব লাগে। কিন্তু যিসকল আমি একমাত্ৰ সংস্কৃতি বা সামাজিকভাৱে জীয়াই থকা ব্যক্তি, সেইসকলক চৰকাৰে এইটো সময়ত এক বিশেষ শুদ্ধ আঁচনি প্ৰস্তুত কৰি আমাক নিজৰ আওতালৈ আনক। পুনৰ মহামান্য মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আমাক কৰা কামটো নিকাকৈ কৰক। কৃষি বিভাগে নিজে পইচা দিলে কৃষকসকলক, কোনো কৃষকে ৰাজকোষৰ পৰা ধন উলিয়াই নাগে নাই। কিন্তু আকৌ কৃষি বিভাগে কৈছে যে আপোনালোক খেতিয়ক কোন কোন নহয়, খেতিয়ক নোহোৱাসকলে কিন্তু পইচাটো ঘূৰাই দিয়ক। এইখিনি যাতে আমাৰ লগত লৰা ধেমালি কৰিব নাপায়, কাৰণ অতিমাৰী কালত এতিয়া মানুহ মৃত্যু হৈছে, হাজাৰ হাজাৰ মানুহ মৰিছে, গতিকে আমাৰ লগত কৰিব নালাগে। সেইকাৰণে আমি ভাবিছোঁ উপায়ুক্ত মহোদয়ৰ অধীনত যদি কৰ্মবিলাক কৰে, তেতিয়া আমি ভাবোঁ সেইসকল বিষয়াৰ থাকিলে কামটো খুব ভাল হ'ব। আৰু মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। তেখেতে যি কৰ্ম কৰিছে সেই কৰ্মবিলাক খুব সোনকালে সম্পাদন হৈছে, আৰু নিশ্চয় আমাকো তেখেতে জীয়াই ৰাখিব, কাৰণ মুখ্যমন্ত্ৰী সঁচাকৈয়ে এজন সমাজৰ উপযুক্ত ব্যক্তি। গতিকে আমি আশাবাদী, আৰু আপোনাসকলৰ যোগেদি আমি আজি তেখেতক আহ্বান জনাইছোঁ, আমাকো জীয়াই থাকিবলৈ দিয়ক। কৃষ্ণ। আমি সন্মানীয় গগৈ ডাঙৰীয়ালৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি আজি তেখেতৰ গৃহত আহি উপস্থিত হৈ পৰম আনন্দিত হৈছোঁ। মাননীয় গগৈ ডাঙৰীয়াই যিখিনি কথা অৱগত কৰিছে, সেইখিনি আমি সঁচাকৈ মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে সংশ্লিষ্ট কৰ্তৃপক্ষই তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ প্ৰতি আমি একান্তই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। তেখেতসকলৰ দৰে লোকসংস্কৃতিৰ সাধকসকলক আমাৰ সমাজৰ বাবে অত্যন্ত প্ৰয়োজনীয়। তেখেতসকলৰ অৰিহণা অৱদানক আমি নিশ্চিতভাৱে স্বীকাৰ কৰিব লাগিব। আমি আমাৰ এই চমু আনুষ্ঠানিকতা ভাগি ইমানতে সমাপন কৰিব বিচাৰিছোঁ। আমাৰ মাজত আজি উপস্থিত থকা কেউজন সন্মানীয় বিষয়ববীয়ালৈকে আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমাৰ এই আনুষ্ঠানিকতা ভাগি ইমানতে সামৰিছোঁ, আৰু গগৈ ডাঙৰীয়ালৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। নমস্কাৰ। শিৱসাগৰৰ পৰা প্ৰশান্ত বৰগোহাঁইৰ ৰিপৰ্ট, আই নিউজ।